तो हाय गाइस, वेलकम बैक टू YouTube channel. तो गाइस आज আপোনাৰ লগত দেখাম যে মই ফাৰ্স্ট টাইম গাইস মানে এমান বাস সৰ দেখা পাইছে মানে মিটিং আপোনালোকে শুনিছে অল আসাম মিটিং আপোনালোকে শুনিছে তো গাইস মানে দেনগং মিটিং আছিল গাইস মানে অল আসাম মানে বকাজান মোৰ লগৰীয়া বকাজান ঘৰত যাম বুলি ভাবিছো হি ঘৰত যাবলৈ বাসে পোৱা নাই গাইস মানে অল আসাম মিটিং আছিল নহয় ইয়াত হোম মিনিষ্টাৰ অমিত শাহ তো আহিছে ইয়াত দেনগং তো মানে হি মোৰ লগৰীয়া বকাজান যাবলৈ কাৰণে বাস নাই সব বাস ৰিজাৰ্ভ কৰি দিছে নহয় গাইস অল আসাম মানে মিটিং তো বাস তো সব ৰিজাৰ্ভ কৰিছে গাইস মানে ইয়াত মিটিংৰ মানে চাবলৈ মানে আহিবলৈ কাৰণে সব মিনিষ্টাৰতে মানে বাস তো ৰিজাৰ্ভ কৰিছে নিছে গাইস তো এইটো কাৰণে মোৰ লগৰীয়াটো মানে বকাজান মানে যাবলৈ পোৱা নাই গাইস তো আপোনালোকে এই মিটিংৰ বাস যিমান কেইটা আহিছে তো আপোনালোকক দেখাম যে গাইস আজি বাস বিলা ইমান সৰ হৈ গৈছে মই ফাৰ্স্ট টাইম দেখা পাইছে বাস বিলা ইমান সৰ হৈ গৈছে তো আপোনালোকে বাস যিমানটা আহিছে তো আপোনালোকক মই এতিয়া দেখাম তো আপোনালোকে ভিডিঅ' চাই থাকিবা গাইস चैनल सपोर्ट करना प्लीज सपोर्ट करिबा गाइस तो आपन भिडिओ तो चाइ থাকক মানে দেনগং মিটিংৰ বাস যিমান কেইটা আহিছে তো আপোনালোকে যিমান কেইটা আছে আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ' চাই থাকিবা গাইস
গাইজ আপোনালোকক বাছ যিমান কেইটা আছিল আপোনালোক দেখালে তো গাইজ অল আছাম মিটিং হয় না মানে যিমান বাছ আছে চব ৰিজাৰ্ভ কৰিছে গাইজ মই ফাৰ্ষ্ট টাইম আৰু গাইজ বাছ দেখা পাইছে আৰু মই মিটিং যোৱাৰ ফাৰ্ষ্ট টাইম তো গাইজ ইমান বাছ সৰহ হৈ গৈছে গাইজ একদম চাৱাৰ পৰা মাথা ঘূৰি গৈছে গাইজ তো আপোনালোকে ইমান সৰহ আছে ন বাছটো গাইজ মোৰ লগৰ বকাজান ঘৰত যাবলৈ কাৰণে বাছ পোৱা নাই গাইজ মানে চব ৰিজাৰ্ভ কৰিছে বাছটো তো গাইজ এই মিটিঙৰ মানে দেনগাঁও মিটিঙৰ মানে এইটো হেলিকপ্টাৰ হৈছে গাইজ হেলিকপ্টাৰটো মানে এইটো ভিডিঅ'টো মই নেদেখাম নেক্সট ভিডিঅ' দেখা পাম তো মানে এইটো ভিডিঅ'ত মানে ফুল আপলোড কৰিলে মানে দীঘল হ'ব চাবলৈ একদম মই ভিডিঅ' আপলোড কৰা MB যাব গাইজ তো আপোনালোকক মানে আধা দেখুৱাম তো নেক্সট ভিডিঅ' আকৌ মই হেলিকপ্টাৰ আহিছে দুটা হেলিকপ্টাৰ আহিছে গাইজ ইয়াত তো দুটা হেলিকপ্টাৰ আহিছে আপোনালোকৰ দুটা হেলিকপ্টাৰ মানে নেক্সট ভিডিঅ'ত মানে মই আপলোড কৰিম তো আপোনালোকক দেখুৱাম তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিম নেক্সট ভিডিঅ' লগ পাম চি ইউ এগেইন বাই বাই তো চেনেল সাবস্ক্ৰাইব কৰিবা গাইজ তো লাল বাটন থাকিব ইয়াত সাবস্ক্ৰাইব কৰি দিয়ে আৰু অল ইয়াত মাৰি দে এতিয়া মই ভিডিঅ' আপলোড কৰিম মানে আপোনাৰ তাত আহিব তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিম নেক্সট ভিডিঅ' লগ পাম বাই বাই চি ইউ এগেইন বাই বাই